যাও এতিয়া বিবা পিয়ানো চাপনি যাও দে আশীৰ্বাদ দি তই মনটো পাই যাও নাই মই মনটো তই হৰেণ নেকি নাই হৰেণ মই হৰেণে ৰ বহুত দিন দেখা নাছিলে তোক বহুত বছৰ দেখাই নাই তোক দেখিলি মই 4 বছৰ আহি গুৱাহাটীতে আছিলো দেউতাৰ লগত কাজিয়া লাগছে হয় নেকি নাম তই 4 বছৰ হৈছে দেখা নাছিলো তোক গেছিলি গুৱাহাটীত গেছিলি তই যাই এতিয়া মই ইণ্টাৰভিউ বাজাৰ অফিয়াৰ চাকৰি ভালকৈ দিবি ইণ্টাৰভিউ ভালকৈ দিম ৰ ঘৰত দেখি মায়ে ভাল আছে না আছে কিন্তু কুঠাৰৰ নালটো ভাঙছে কি কুঠাৰৰ নালটো ভাঙছে কুঠাৰৰ নালটো ভাঙছে তো মায়েৰে মৰাৰ ভোজৰ খানা খাওঁতে কুঠাৰৰ নালটো ভাঙছে আমাৰ মাকে কেতিয়া মৰিলা মায়েৰে মানে দুটা ষ্ট্ৰক হৈছিল মায়েৰে মৰি গেল দেউতা কেতিয়া মৰিলা ভাইৰে যি মৰছি ভাইতে কেতিয়া মৰছি মানে তোৰ ভাইৰে কাম চাম কৰি পেলাই এখন বাইক কিনিছিল বাইকখন মানে ট্ৰেক্টৰত খুন্দিয়া মাতিছিল দি পেলাই লগ চেছ এটা বৌৰে আছিল আৰু তোৰ বৌৰেটো মৰছি কেনেকৈ মৰছি বৌৰেটো মানে বৌৰেতে ফাঁচি দি মৰি গ'ল কিবা মৰছি যা মোৰ দেৰি হ'ব যা আপনার নাম নার্সারি কোর্সে এটা বলি সারিতে এটা বললো স্যার তুমি বিয়ে পাস করছো না ভারতের প্রথম প্রধানমন্ত্রী কোন জৱাহৰলাল নেহৰু কার্টিতে স্বাধীন হৈছে 1857 চনত আৰম্ভ হৈ 1948 চনত স্বাধীন হৈছিল মঙ্গল গ্ৰহত বৰ্তমান প্ৰাণী আছে না বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি আছে স্যারের উত্তর দিয়ে কি কৈছে কব পাৰিবনে বহুত কালে পাৰিম জৱাহৰলাল নেহৰু 1957 চনত আৰম্ভ হৈ 1947 চনত স্বাধীন হৈছিল আৰু বিজ্ঞানীসকলৰ পৰীক্ষা নিৰীক্ষা চলি আছে আপনি যা স্যার ফাইলটো তোমাৰ দেউতাৰ নাম কি জৱাহৰলাল নেহৰু তোমাৰ জন্ম কেতিয়া হৈছিল খ্ৰীষ্টাব্দৰ 25 চলিছিল 1948 চনত সফল হৈছিল আপুনি পাগল নেকি বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা চলি আছে বৰ স্যার মই চাকৰিটো নহ'ব নেকি দেউতাক মই কি বুক কৰি দিম পৰীক্ষাৰ পাছ কৰি নিদিলে মস্ত বদমাছ उठाले रे बाबा কে ভাজি দি মই মোৰ দুঠেৰ মাকৰ খানা খাব যাম যাওঁৱে মই তোক মাত চিন্তা ঘূৰোৱা